নমস্কাৰ সকলোকে সকলো ভালে আছে নিশ্চয় জিটি ডেইলি ব্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বগা সৰিয়হ আৰু জলকীয়া এটা আচাৰ। আহকচোন আজি এই আচাৰকণ মই কেনেদৰে বনালোঁ দেখুৱাওঁ আপোনালোকক। জলকীয়া আচাৰখিনি বনাবৰ কাৰণে প্ৰথমতে জলকীয়াখিনি ৰ'দত দি ঠাৰিখিনি ছিঙি ল'লোঁ। আনফালে পাত্ৰ এটাত ভিনেগাৰ দি তাত বগা সৰিয়হ তিয়াই ৰাখিছিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ভিনেগাৰ সলনি নেমু ৰসো ব্যৱহাৰ কৰিব পাৰিব। আজি অৱশ্যে মই ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ, কিন্তু বেছিভাগ মই নেমু ৰসতে এই সৰিয়হখিনি তিয়াওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জিটি ডেইলি লাভ চেনেলটো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটোত দবাই দিব, তেতিয়া সকলো নটিফিকেশ্যন আহি থাকিব। এতিয়া মই সৰিয়হখিনি মিক্সিত ভাঙি ল'লোঁ। আনফালে জলকীয়াখিনিও অকণমান ভাঙি ল'লোঁ, কাৰণ জলকীয়াখিনি ভাঙি লোৱাৰ কাৰণ এইটোৱেই, যিহেতু সম্পূৰ্ণ এটা জলকীয়া কেতিয়াবা সকলোৱে খাবলৈ মন নকৰে, কিন্তু জলকীয়াখিনি ভাঙোতে এটা কথা মন কৰিব, অকণমানহে ভাঙিব। আনফালে কেৰাহীত তেল দি লৈ পিনি এতিয়া জলকীয়াখিনি ভাজি আছোঁ। জলকীয়াখিনি ভাজোঁতে মাত্ৰ মই ইয়াত নিমখেই ব্যৱহাৰ কৰিছোঁ, হালধি ব্যৱহাৰ কৰা নাই। এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ জলকীয়া নিজৰ ৰং আছেই, গতিকে মই হালধি ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াত দি দিলোঁ ভাঙি ৰখা বগা সৰিয়হখিনি। এতিয়া প্ৰায় 5 মিনিটমান সময় ভজাৰ পাছত এয়া দেখিছে নহয়, সৰিয়হৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এনেকুৱা সময়তে আচাৰখিনি প্ৰায় ৰেডি হৈ যায়। এয়া প্ৰায় হৈছেগৈ আচাৰ। এতিয়া মই ঠাণ্ডা হ'বলৈ দিলোঁ, দি আকৌ এয়া বটলত ভৰাই পেলালোঁ। এতিয়া আজি আচাৰ ৰেডি, আজিলৈ আহিছোঁ।